কেইদিনমানৰ পৰা এটা বিষয় লৈ বিশেষকৈ আমি সংবাদ মাধ্যম ৰাজ্যিক সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে তুলিৰাম ৰংহাং সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতৰ ঘৰ বনোৱাৰ পৰা মেইন বিষয়টো লৈ আজি উত্থাপন হৈছে আৰু ইয়াৰ আলম লৈয়ে আজি বিভিন্ন দলবিলাক বিশেষকৈ কংগ্ৰেছ আৰু APSLC বিলাকে তেওঁলোকে ৰাজনৈতিক ইস্যু আৰু তেওঁলোকে লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই সংক্ৰান্তত তেওঁ আজি তিনি ঠাইত ৰাজহুৱা সভা হৈছিলে, বিশেষকৈ জইনিঙৰ সভাত তাত তেখেতে নিজেই ক্লিয়াৰিফিকেশ্যন দিয়া হৈছে, স্পষ্টীকৰণ দিয়া হৈছে তেওঁ কি ধৰণে ঘৰবিলাক বনাইছে বা তেওঁৰ গোটেই ল'ৰাবিলাক যে এই ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বা ফাৰ্ম হাউচ গোটেই কথাবিলাক তেওঁ অলপ হ'লেও তেওঁ মিডিয়াৰ আগত বা ৰাইজৰ সন্মুখত দাঙি ধৰিছে। গতিকে বিশেষকৈ মই এইটো ক'ব বিচাৰিছোঁ যে আজি এটা চক্ৰান্ত বুলি আমি ক'ব বিচাৰিছোঁ যে অভিসন্ধি চলিছে যে কাৰ্বি আংলংখন কেনেকৈ অস্থিৰ কৰি তুলিব পাৰি। এই অভিসন্ধি এই কুচক্ৰান্ত ইয়াৰ পৰা নহয়, এইটো বিশেষকৈ ক'ৰবাৰ পৰা এই বিষয়টো তেওঁলোকে আজি বহুত দিন ধৰি প্ৰচেষ্টা চলাই আহিছে। শান্তিপ্ৰিয় কাৰ্বি আংলং ৰাইজ এই ঠাইখনক কেনেধৰণে অশান্তি সৃষ্টি কৰিব পাৰি, কেনেধৰণে বিষবাষ্প বিয়ই তুলিব পাৰি, কেনেদৰে বিভিন্ন জাতি জনজাতি ভাষা ভাষীবিলাকৰ যিটো সমিলমিলেৰে থকা এই বিষয়টো তেওঁলোকে সহ্য হোৱা নাই। আমি দেখিবলৈ পাইছোঁ বিগত কাৰ্যকলাপবিলাকতো ASDCৰ শাসনৰ কালতেই হওক, এই আজি যি ধৰণে ঘৰ বনোৱাৰ পৰা কাহিনীটো আৰম্ভ হৈছিল, পিছলৈ যিয়ে নহওক তেওঁলোকৰ অভিসন্ধি সফল হৈছে, তাত গোটেই সংগঠনটো থান কৰি দিয়া হৈছিল। আৰু সেই তেনেধৰণে এতিয়া কংগ্ৰেছে পিছ দুৱাৰেদি, কাৰণ তেওঁলোকে সন্মুখৰ পৰা আহি ইয়াত একো কৰিব পৰা নাই, তেওঁলোকে দলীয় কাম কাজেই হওক, তেওঁলোকৰ দলীয় স্থিতি হওক বহুত দুৰ্বল। ইয়াত কংগ্ৰেছী বুলিবলৈ আজি বিভিন্ন ঠাইত বিভিন্ন সমষ্টি 26টা সমষ্টিতে গোটেই মণ্ডল কমিটি বা কনষ্টিটুৱেঞ্চি কমিটিয়ে আজি ৰিজাইন দি বিজেপিত যোগদান কৰি আহিছে। অহৰহভাৱে তেওঁলোকে এইটো সহ্য হোৱা নাই তেওঁলোকে, যাৰ কাৰণে দি তেওঁলোকে বেগ দুৱাৰেদি ক'ৰবাৰ পৰা অভিসন্ধি কুচক্ৰান্ত চলাই কেনেধৰণে এই বিজেপি দলক অস্থিৰ কৰি তুলিব পাৰে, বিজেপি চৰকাৰক অস্থিৰ তুলিব পাৰে, তাৰ প্ৰচেষ্টা এটা অংশ বিশেষ বুলি মই ক'ব বিচাৰোঁ। আৰু এইখিনিতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে যে তুলিৰাম ৰংহাঙৰ অপৰাধ বুলি আমি কি বুলি ক'ম? হয়, আমি এইটো স্বীকাৰ কৰোঁ, তেওঁ যদি অপৰাধ কৰিছে, ইয়াত ফ্লাইঅভাৰ যদি বনাইছে, তেওঁ যিটো নেকি জেআই কাথাৰৰ পৰা আৰম্ভ কৰি বহুতেই ইয়াত বিচৰা নাই, কাৰ্বি আংলং ডিফুৰ ঠাইত ফ্লাইঅভাৰ ইয়াত নিৰ্মাণ হোৱাটো তেওঁ হয়তো অপৰাধ কৰিছে নেকি ইয়াত ফ্লাইঅভাৰ নিৰ্মাণ কৰা? প্ৰথম মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। ইয়াত কংগ্ৰেছ দল বা ষ্টেট মিডিয়া যিসকলে গোটেই নহয়, কেইটামান ইলেক্ট্ৰনিক্স মিডিয়া মই সুধিব বিচাৰিছোঁ, কিবা অপৰাধ কৰিছে নেকি? কাৰ্বি আংলং ৰাইজৰ স্বাৰ্থত তুলিৰাম ৰংহাং ইমান বৃহৎ 200 কোটিতকৈ সেইটো প্ৰজেক্ট আনি ইয়াত কাম কাজবিলাক হৈ আছে। তাৰপিছত আৰু মই ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ বাট পথ, আপোনালোকে তাৰালাংচৰ কথা মই সেইদিনা কৈছোঁ, এতিয়াও ক'ম যে তাৰালাংচত ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা জনজাতিবিলাকৰ যিটো সাংস্কৃতিক ক্ষেত্ৰ প্ৰকল্প
ক'তো তেনে ইমান ডাঙৰ মাটিকালি নাই বা আটক ধুনীয়া গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ A to Z আজি কি নাই তাত ডিজিটেল মিডিয়াম আজি ক'ত আছে নৰ্থ ইষ্টত ক'ত আছে ইমান ডাঙৰ ইনডোৰ এইটো অডিটৰিয়াম ক'ত আছে তাৰ লাংছত 3000 কেপাচিটি অসমত আজিলৈকেও নাই আজি গুৱাহাটীত এতিয়াহে বনাই আছে তাৰোপৰি তাৰালাংচৰ গোটেই ইয়াত ইমান দিনক দিনে মানে কাৰ্বি যুৱ মহোৎসৱটো আটক ধুনীয়া হৈ আছে আৰু তেওঁৰ নেতৃত্বত তুলিৰাম ৰঙাৰ মুখ্যমন্ত্ৰী সেইটো অপৰাধ নেকি যে কাৰ্বি যুৱ মহোৎসৱত আগতে 1 পইচাও অসম চৰকাৰে অনুদান দিয়া নাছিল ঠিক কাউন্সিলেও কোনো অনুদান দিয়া নাছিল তুলিৰাম ৰঙাই 1 কোটি এবাৰ আৰু বঢ়াইছে অসম চৰকাৰেও 3 কোটিকৈ অনুদান আগবঢ়াইছে কাৰ্বি যুৱ মহোৎসৱক তাৰোপৰি কাৰ্বি আংলঙত যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰে আপোনালোকে চাওক তেওঁলোকৰ উৎসৱ থাকে ৰেংমাবিলাকৰ নাগদা ডিমাচাবিলাকৰ বসুডিমা বড়োবিলাকৰ তেনেকুৱা আছে খাচীবিলাকৰ পৰা আৰম্ভ কৰি যিমান জাতি জনগোষ্ঠী প্ৰত্যেক জাতি জনগোষ্ঠী তেওঁলোকৰ এই উৎসৱক কাউন্সিলে আগতে কোনো দিন অনুদান দিয়া নাই এতিয়া কোনোবা বৃহৎ যোনটো জনগোষ্ঠী অলপ ডাঙৰ তেওঁ 10 লাখ অনুদান আগবঢ়াই এইটো পাৰ্মানেণ্ট অনুদান আগবঢ়াইছে কোনোবা সৰু কম জনগোষ্ঠী ৰেংমা নিচিনা 5 লাখ বঢ়াইছে তিৱা জনগোষ্ঠীক তেনেকৈ তেওঁলোকৰ লাংখন উৎসৱ John Butler excluded area afit bangke partially excluded area pen partially excluded area la pen plain area la so bangke kachi tomte the dung do fragmenta non thot sita hai development pen chenglok penanga na bangke theglong bangke asam along non he to 10 April ani ojonta neuk assam la so finance minister la so kene bangke 263 lakh crore assam budget lo lake la so budget ang bong pen itu ma phan bangke tang bangke kuti pharofli kuti ta ekpiloma dima hasau pen itung chithak nai 30-70% chithak 30-70 chithak da kanta ki damtang hoda record itung theklong dima hasau phanta 1000 koti chodat pusi penangan ni paklang pen muni sena commission ka bohai hoda itung thelo anda poisa ke 30-70 non ga chithak pala da bang ko anlo pulo tangte 60-70 crore baksi doi itung tala anda da ki kom lang sita penangan media tung paklang bangke ladak dopik hola so hor paklang pining pening kaning koi ra pho phrang paklang bangke je torong pe phansi klang lo asami sanyo salong ta de klang lo je pilomala so italian hen ki kim kar durniti homrat dr jentorong pi e wa 1 2 3 4 pu 12 andoni tum so paper clipping de tum do pining pening kaning koi ra pho phrang lapan pining non pen ningkan pli aprang bangke penangan aku media paklang lo itung Dr. Tuliram Ronghang apang paklang ta aprang ke 2000 koti bagdo produk paper paklang long do nelton tasin apa sai hola sote 2000 koti si ke paklang produk de ko mamaloma anggi aku piloma hemasor akor pi asopo puhaya se paklang non ke paklang bange ko piloma alang farmhouse salong ahem ka chikim 200 koti pugito katum tado mameke 150 koti pugito katum tado la kadu ko la silangdam edlo pulo tangte ilitum anong ki yo pen akaprek thang tawi athei tum take inglong area ke sakuri iklama tum ta bisi long cha ta hai daga bang ke hill salons do aja da plan along ke la so bang awi la silada idi ke bang eta ladak cid ke bang la hai ke paklang bang ke la bangke completely lakhe ke pa chubai alam la pen la tung itung phanang khilang dun uni la salam thiapan puchar cho ate lada ka bange kupiloma high profile hem jong si ed tum red dami pulodangte high profile hem tum jong si cbi tum damji pulodangte lada ka bange kupiloma kanani search warranty wanai search warranty na pen lagwai Ministry of Home Affairs ta siwa nahi la salam putha la pe lada ka bangke dak damji pulote la so hem local mune banghini doek nahi local mune da tu la pen ahem pale po pulotang te kodak lama dake police doek nahi ada police and more preferable bangke CRP banghini doek nahi CRP banghini dokko ka phisi
hola idea tong bangke to wal dam pe nang chirui phet po bangke lake pachobai 100% lake false la bang se chin nang pu idea tong son chirui ri la si ile tong la ha puthai tong chini nai la pen ke ile tong ko ile langdam thu nai je especially idea tong kidam ke money laundering puthak sila tong kidam ke ong lapen ke hola hai income tax la tum kikene dam bangke hola tum idea level CBI tum kidam kene atowar level ta non ke idi phanse ke paklang na mate la si idi phane paklang a line of namdai pulote number 1 ke graftar nahi koma phaloma congress ne ta tuma sin graftar nahi itum history along langdam atlo pulotam te athe itum ke politically itum non penanga itum chini dun loke komat kopi si ikla mai itum long record do itum lo pura itum da chini pakha lasi latung phan ke areas nahi pulotam te hola tum phan si areas nahi lapen violation of constitution pulote langdam lo pulote congress atum laki itum chini pakha nahi 12 November 1992 anengkan ajo 12 baji aho district council ta nang phira congress atum aron re pe lapu alangli ke hola so bang ke alangli tu ke yam ta nang phira pe yam atum phan police atum ke pasun to wari bank pen kichok ke theng firing ka kuri cheng lo pulo nang te hola so hora government atum hola so police atum police rep yang nai pulo te hola so ho congress adin hod hello kar biang long ke 1,97,000 la so bang ke refugee kemalong ke dona la ke non mata dc office dam lo prote tum record thaklong komadi non tuliram long hang adin hola so do man long ke insam jin pen ke paklang pen progress prosperity la so do pen aka prega to bang ke nang khilang du nun la so khai tum ching thur lo pulote mo phit ni tum chhai un edat na pukamatha pensi la hai ka duk ka bang ke aning kamatha alam pen aning kiso alam pen la pu men men ni dak hai heda sa ka prek nang e pak kek pensi la da ka bang ke tuliram hem idi luchok pen ke ekdom jo cinema star ahem aman so se kuti atangka alang phamalong ahem ka kim puai se ikla ta aprang ke dam tanga experience ili tum long lang dam lo pulo tang te la son element atho phan ili tum wake pang thek pakhanang yi la pen son element hello kar biang long a area long nang e pang ho atum bang ke ili tum ban pan thek nai la lam তুমকে ক'ব বিচাৰিছো যিহেতুকে ষ্টেটৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেখেতৰ ভৱেন বৰাই ষ্টেটমেণ্ট দিছিলে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি তথা এক্স-CM আৰু এক্স-MLA জগত সিং টি আৰু ৰতন ইংতিয়ে যিখিনি তেওঁলোকে প্ৰেছ মিটত যিবিলাক কথা ডাঙৰ ডাঙৰকে মাৰিছে মই তেওঁলোকৰ কথা মনত পেলাব বিচাৰিছো কংগ্ৰেছৰ কথাত কংগ্ৰেছৰ চৰকাৰ দিনতে 12 বছৰ যেতিয়া কংগ্ৰেছে অৰুণ গগৈৰ নেতৃত্বতে চৰকাৰ চলালে সেই কথা যদি আমি অনুভৱ কৰো আজি শান্তি কাৰ্বি আংলং বুলি আমি অনুভৱ কৰিছিলো নেকি তেওঁলোকে জবাবহে দিব লাগে কংগ্ৰেছৰ 12 বছৰ কালতে 15 বছৰ শেষত লোকে আপোনালোকে চাব চাৰ্চিল নিচিনা 41 জন কাৰ্বি মানুহক কাৰ্বি বুলি হত্যা কৰা সেই দিনটো কাৰ্বি সমাজে পাহৰা নাই আজিও কাৰ্বি এই বস্তুটো ন্যায়টো ক'ত দিলে কংগ্ৰেছ সকলে জবাব দিব লাগে লাংহুকু নিচিনা জাগাত 19 জন আৰু হস্পিটেলত এজন মৰিছে 20 জনকৈ মানুহ হত্যা হৈছে তাত উগ্ৰপন্থী নামত তো সেই কোন চৰকাৰ দিনত হৈছে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগাইছে কিন্তু কংগ্ৰেছ দিনত হৈছে এই কথাটো তেওঁলোকে স্বীকাৰ কৰিব লাগে আৰু কাৰ্বি আংলঙত কংগ্ৰেছ শাসনৰ মূলতে দুৰ্নীতি মই আজি তেওঁলোকক চুনুকে কুৱেশ্যন কৰিব বিচাৰিছো আজি যদি আপোনালোকে লোকেল মিডিয়া হয় আৰু ষ্টেট মিডিয়া হলেও আপোনালোকে ডিফু যিসকলে আছে আপোনালোকে চাব ৰতন ইংতি যোৱাকালি যে ডাঙৰ ডাঙৰ কথা কৈছে আজি তেওঁ ঘৰতটো যদি আপুনি চাই তুলিৰাম ছাৰৰ ঘৰ আৰু এখেতৰ ঘৰত যদি আপোনালোকে অলপমান চাই কিন্তু তেখেততো কোনো CM হোৱা নাই EM হৈছেহে আজি ex-CM হৈছে তো তেখেতৰ ঘৰত যদি আজি সেই কথা যদি চিন্তা কৰে দুৰ্নীতি কাৰ হৈছে ৰতন ইংতি যদি ঘৰত বনোৱা কাৰণে মই বেয়া পোৱা নাই কিন্তু ঘৰৰ কাৰণে যদি তেওঁলোকে ৰাজনীতি কৰিবলৈ হলে নিজৰ মানে ঘৰটো লুকাই থৈ পেলাই আনৰ ঘৰ কথা ক'বলৈ কাৰণে কিয় সাহস কৰিলে তেওঁলোকে আৰু জগত সিং ইতিয়া নিৰ্মাণ কৰি আছে এতিয়া আপোনালোকে চাব জগত সিং ঘৰত কিমান ডাঙৰ আৰু তেখেতৰ ঘৰত কিমান ডাঙৰ জগত সিং 15 বছৰত MLA হৈছে
15 বছৰত MLA হোৱা যদি বকজানত যদি কোনোবা এজনে কয় যে বিধায়ক থাকোতে তেওঁ যেতিয়া বিধায়ক হৈছে সেই স্কিমটো কোনটো কোনটো বুলি ক'লে আপোনালোকে গম পাব। মানে তেখেতৰ যিটো 15 বছৰত MLA থাকোতে EM 5 বছৰ MSc কৰিলে তাৰ পিছতো তেওঁ শান্তি নাই। আচলতে কি হৈছে এবাৰ কংগ্ৰেছ সকলে বা দেখিছে যে APSLC টো মই পিছত কম, কিন্তু কংগ্ৰেছ সকলে দেখিছে এতিয়া যোৱা সেইদিনাখন নিলিপ আজি পৰা 4 দিনৰ আগত তেওঁলোকে প্ৰেছ মিট দিছে। এফালে তুলিৰামৰ ছাৰৰ আমাৰ CM ছাৰৰ ঘৰৰ লৈ পেলাই তেওঁলোকে প্ৰেছ মিট দিছে, আনফালে কংগ্ৰেছৰ ব্লক মণ্ডলৰ প্ৰেছিডেণ্টে বিজেপি যোগদান হৈছে। 200কৈ অধিক পৰিয়ালে তেওঁ আনি পেলাই যোগদান কৰিছে আৰু তেওঁলোকৰ গোটেই ফেমিলিটো অলৰেডি কংগ্ৰেছৰ যিমানখিনিত আছে তেওঁলোকে অলৰেডি পাৰ্টি জইন কৰি আছে। এতিয়াও আকৌ এতিয়া জইন কৰাত বৰজানে হওক বা দুৱাৰবাগুৰিয়ে হওক আকৌ কংগ্ৰেছৰ লিডাৰবিলাকে জইন হ'বলৈ গৈ আছে। তো এইবিলাক বস্তু যে তেওঁলোকৰতো কংগ্ৰেছটো আজি কাৰ্বি আংলঙত ক'বলৈ গ'লে কৰিবলগীয়া কি আছে? আপোনালোকে যদি দেখি পায় একোটো মাল মিটিং কৰিব পৰা নাই বা যিকোনো কাম কৰিম বুলি ক'লে তেওঁলোকে নাই। সেইকাৰণে এই বস্তুটো তেওঁলোকক মানে তেওঁলোকে যে অভিযোগ আনাটো তেওঁলোকৰ নিজৰটো লৈ পেলাই প্ৰথম আলোচনাটো ষ্টাৰ্ট কৰক যে আমি কংগ্ৰেছ থাকোতে কি কৰিলো, আমি কি ভুল কৰিলো। আৰু দুৰ্নীতি বুলি ক'লেতো কোনো এজনেতো সেইটো সময়ত দুৰ্নীতিৰ কথাটো কংগ্ৰেছৰ কথা ক'লেতো দুৰ্নীতিৰ কথাটোৱে কয়। আজি যদি বিজেপি চৰকাৰ আহিছে কংগ্ৰেছ দুৰ্নীতিৰ কাৰণে সেইটোহে বিজেপি চৰকাৰ আহিছে ক'বলৈ গ'লে। এতিয়া আৰু একটা কথা আছে, আমাৰ কংগ্ৰেছৰ সভাপতি ষ্টেটৰ সভাপতি তেখেতে কৈছে যে এই ঘৰ নিৰ্মাণ কৰাটো তুলিৰাম ছাৰৰ ঘৰ নিৰ্মাণ কৰাৰ কথা কৈছে। আমি পোৱা নাই এতিয়ালৈকে অসমত এনেকে অসমত যে আমাৰ গুৱাহাটীৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ নেতাবিলাকৰ মই নামে ক'বলৈ আৰম্ভ কৰিছো, ৰুকিপুৰ হোসেনৰ সম্পৰ্কীৰ পৰা যদি চাই আৰু কংগ্ৰেছ লিডাৰ ঢেৰ আছে, তেনেকা যদি চাই আপোনালোকে চাব। কিন্তু এই পইণ্ট আউট কৰাটো আমি বেয়া পাইছো। আজি ডক্টৰ তুলিৰাম ৰঙাং ছাৰে হয় তেখেতৰ ল'ৰা ঘৰ বনাইছে আৰু আমি জানো তেখেতৰ ল'ৰাটো হৈছে ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্টৰ আৰু এতিয়াও এই ঘৰ তেখেত CM ছাৰে নিজৰ ঘৰ আগত নিৰ্মাণ কৰিছিলে EM নোহোৱাৰ আগত আৰু সেইটো কন্ট্ৰেক্টৰৰ সময়তে ঘৰ নিৰ্মাণ কৰিছিলে। এইটো মই নকম, আপোনালোকে চবেই জানে, ইয়াত মই আৰু ক'বলগীয়া নাই। সেই ঘৰটো ক্ৰেক হৈছে বুলি কৈছে আৰু তাৰ ল'ৰাবিলাকে এতিয়া নতুন ঘৰ নিৰ্মাণ কৰাটো তাৰ অপৰাধনো কি? আৰু চালে হৈ গ'ল, নিউজ বজালেতো নহ'ব। ঘৰতো ইয়াতে আপোনালোকে গম পায় কোনখিনিত ঘৰ বনাইছে। তো এনেকে যদি এটা ঘৰ বনোৱাৰ কাৰণে মই যদি কওঁ যে আমাৰ মানে কংগ্ৰেছ ষ্টেট প্ৰেছিডেণ্টে কোৱাটো তুলিৰাম ৰঙাং ছাৰৰ মানে বিদেশলৈ লৈ যোৱাটো বেয়া পাইছে। তেখেতে ডাইৰেক্ট প্ৰেছ মিটত কৈছে এই মানে তুলিৰাম ৰঙাঙক মানে তেওঁলোকৰ কংগ্ৰেছৰ দিনত তৰুণ গগৈ যেতিয়া কংগ্ৰেছ চিফ মিনিষ্টাৰ আছিলে, কাৰ্বি আংলঙত কংগ্ৰেছ যোন কংগ্ৰেছ কৰিছে তেওঁলোকে গম পায়। আমি বাহিৰৰ পৰা হ'লেও দেখিছো। ক্ষমতা নহ'লে কংগ্ৰেছে শান্তিৰে থাকিব নোৱাৰে, টোপনি নাহে, চটপটাই থাকে। সেইকাৰণে যোৱাকালি যিটো মানে প্ৰেছ কনফাৰেন্সত তেখেতসকলে ক'লে আমাৰ CM ছাৰ ডক্টৰ তুলিৰাম ৰঙাঙৰ ঘৰৰ বিষয়ে ফাৰ্ম হাউচৰ বিষয়ে ক'লে আৰু টকা পইচা 500 না 600 কোটি টকা আহে বুলি কয় ডেভেলপমেণ্ট চাব পৰা ডেভেলপমেণ্টেল কামবিলাক দেখা নাই বুলি কৈছে। এটা কথা মই ক'ব বিচাৰিছোঁ, যিহেতু ইমিডিয়েটলি ক্ষমতাটো লাগে, নেক্সট ইলেকশ্যন এবছৰে আছে, গতিকে চলে বলে কৌশলে ক্ষমতালৈ আহিব লাগে। সেইকাৰণে উইথ মেলিফাইড ইণ্টেনশ্যন যোৱাকালি যিটো প্ৰেছ কনফাৰেন্স কৰিছে টু মেলাইন দি ইমেজ অফ ডক্টৰ তুলিৰাম ৰঙাং, ইমেজটো বেয়া কৰিব বিচাৰিছে। অলপ আগতে মোৰ আগতে ক'লে কিমান কামবিলাক হৈছে, PWত কিমান কাম হৈছে, ডিটেইলছত যোৱা নাই। আই এম টেলিং ইউ, আপোনালোকক মই ক'ব বিচাৰিছোঁ
more than 2,000 crores মানে ৰাস্তাৰ কাম চলি আছে গতিকে মই কংগ্ৰেছৰ এই লিডাৰসকলক কংগ্ৰেছ পাৰ্টিক মই ক'ব বিচাৰিছোঁ দৰকাৰ হ'লে কাউন্সিলক আমি কম আপোনালোকে গোটেই সমষ্টি 26টা সমষ্টি আছে চাই আহক ৰাস্তা পদূলিবিলাক কেনেকুৱা হৈছে কাম হোৱা নাই বুলি কৈছে গতিকে উইথ নেকেড আইজ go to 26 constituencies 26টা সমষ্টি আছে তাত যাওক আপোনালোকে কাম হৈছে নে নাই মই ৰাস্তাবিলাক নামটো নকওঁ আমাৰ বিধানসভাত গ'লে অকল ৰাস্তা নহয় স্কুলবিলাক কেন্দ্ৰীয় বিদ্যালয়বিলাক একলব্য বোলে আৰু বেলেগ বেলেগ নাম আছে ডাঙৰ ডাঙৰ বিল্ডিং কমপ্লিটেড কিছুমান অলৰেডি তাত চলি আছে স্কুল খোৱা পানী দিয়াৰ কাৰণে কি জল জীৱন মিছন ইচ এণ্ড এভৰি এৰিয়া ডাঙৰ ডাঙৰ মানে স্কিমবিলাক চলি আছে কিছুমান কমপ্লিট হৈ গ'ল মেডিকেল চেণ্টাৰ্ছ হস্পিটেলবিলাক হামৰেনৰ পৰা আৰম্ভ কৰি অন্যান্য মানে এৰিয়াত যাওক হৈছেনে নাই আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টবিলাক আণ্ডাৰ কামবিলাক চলি আছে আৰু মই সেইকাৰণে ক'ব বিচাৰিছোঁ কংগ্ৰেছ দলসকলে যাওক আৰু যদি এৰেঞ্জ কৰি দিব লাগিব যোৱাৰ কাৰণে কনভেঞ্চৰ কাৰণে আমি কাউন্সিলক আমি অনুৰোধ কৰিম যে কংগ্ৰেছ দলক টু উইটনেছ দ্য ডেভেলপমেণ্ট অফ ডান বাই ডক্টৰ তুলিৰাম ৰঙা চাই আহক আপোনালোকে ইন এভৰি ডিপাৰ্টমেণ্ট আমি লুকাব বিচৰা নাই গতিকে আৰু যিটো ঘৰৰ কথা কৈছে তেখেতসকলে কৈছে কোনোবাই আৰ্কিটেক্ট কৈছে কিবা মাল্টিমিলিয়ন বুলি কৈছে মাল্টিমিলিয়ন মানে কিমান অলপ আগতে মই আমাৰ ইংলেণ্ড নাগৰিকে ক'লে এই কাৰোবাৰ ঘৰ কি লিডাৰসকলৰ ঘৰ কিমান ডাঙৰ মই কৈছোঁ যিহেতু এই ইছ্যুটো কাৰ্বি আংলং বাউণ্ডেৰীটো ক্ৰছ কৰিলে অল অভাৰ আছাম ষ্টেট মিডিয়াসকলে এইটো অৰ্গেনাইজ কৰিছে তাত বিভিন্ন দলক কংগ্ৰেছ আৰু অন্যান্য দলসকলেও তাত অংশগ্ৰহণ কৰিছে গতিকে আমি ক'ব বিচাৰিছোঁ যে অকল কাৰ্বি আংলং নহয় ৱাই কাৰ্বি আংলং তেখেতে যদি ইংলিছ হিচাপে যদি ক'লে এজন জনজাতীয় নেতা পপুলাৰ লিডাৰ কাম কৰা নেতা চাব বিচৰা নাই কনস্পিৰেচি কৰিব বিচাৰিছে টু মিলাইন হিজ ইমেজ এজন জনজাতীয় নেতা যদি এজন চিফ মিনিষ্টাৰৰ লগত যদি ফৰেন যায় বা দিল্লীলৈ যায় তাত কিয় বেয়া পাব ভালে পাব লাগে আগৰ চিফ মিনিষ্টাৰবিলাক তেখেতে যিটো কৰে আগৰ চিফ মিনিষ্টাৰবিলাক লৈ গৈছিল নেকি কাৰ্বি লিডাৰসকলক লগত দিল্লীত ফৰেনটো পিছৰ কথা দিল্লীতো লৈ নাযায় আই হেভ চিন ফৰ ফাৰ্ষ্ট টাইম আমি প্ৰশংসাহে কৰিব লাগে চিফ মিনিষ্টাৰক এতিয়া উল্টা কি ATM বুলি কয় ইমান তলৰ লেভেললৈকে ইমান তললৈ যাব নালাগে কিছুমান ইথিক্স আছে ইমান তললৈ যাব নালাগে আৰু ঘৰ মাল্টিমিলিয়ন বুলি কৈছে 1 মিলিয়ন কিমান 10 লাখ হয় নহয় crore 10 লাখ মাল্টিমিলিয়ন 2-3 মিলিয়ন 4-5 মিলিয়নতো কিমান হ'ব 30 লাখ 40 লাখ 50 লাখ দিছ ইজ 1 crore মাল্টিমিলিয়ন বুলি ক'লে আৰু সেই ডলাৰটো নহয়তো এইটোতো আমিতো ইণ্ডিয়াতহে আছোঁ কিমান হ'ব আৰু সেই ঘৰৰ কথা যিহেতু কৈছে মই যিহেতু মানে এই কথাটো এই ইছ্যুটো কাৰ্বি আংলং বাউণ্ডেৰী ক্ৰছ কৰি পেলাই অল ইণ্ডিয়া অল আছাম গুচি গ'ল মই আজি ডিমাণ্ড কৰিম আমি বিজেপি দলে যে প্ৰত্যেক কংগ্ৰেছ হওক বা বিজেপি হওক অল পাৰ্টি MP সকলৰ এক্স মিনিষ্টাৰসকলৰ প্ৰপাৰ্টি কিমান ঘৰ কেনেকুৱা তেখেতে এজনৰ কথা ক'লে ৰকিবুলৰ কথা মই ৰকিবুলৰ চব অল MPs অল মিনিষ্টাৰ্ছ এক্স মিনিষ্টাৰ্ছ প্ৰেজেণ্ট মিনিষ্টাৰ্ছ সকলৰ মানে ঘৰ কাৰ কি কিমান সম্পত্তিৰ তালিকাটো হেৰি কৰক জাজ কৰক এনকুৱাৰী কৰিব লাগে যদি এনকুৱাৰী কৰক
ইনষ্টিটিউশ্যন আছে, CBI আছে, ED আছে, ইনকাম টেক্স আছে, বা হাইকোৰ্টৰ চিটিং জাজ ডিপ্লয় কৰিব পাৰে। Why why use singular Dr. Turan now? Because he is a tribal leader. Anti-tribal a sentiment to a conspiracy to Assam লোকৰ মাজত আছে। কিয় singular কৰিব? ঘৰৰ ক্ষেত্ৰত মাল্টি হেৰি মিলিয়ন কিমান হ'ব? It could be 20 lakhs, 30 lakhs. 30 lakhs also multi-million. তেখেতসকলৰ ঘৰ এক্স EM বিলাকৰ ঘৰবিলাক কিমান টকাৰ এনকুৱাৰী কৰি ওলাই যাব। Why singular ডাক্তৰ তুলনা? আপোনালোকেতো ক্ষমতাত আছিলে। আউট অফ কিমান 70 years মানটো কংগ্ৰেছে আছে। ইয়াৰ 12 বছৰহে হৈছে ইয়াত। তাৰ আগত কোন আছিলে? বা অসমত কংগ্ৰেছ লিডাৰসকলৰ মানে সম্পত্তিৰ তালিকাবিলাক চাওক। জাষ্ট টু উইন ইলেকশ্যন। মই